সুন্দৰ পৰিৱেশ, খুব সুন্দৰ কীৰ্তন আপোনালোকে আমি সকলোৱে উপভোগ কৰিলোঁ। শুভেন্দু ভাইয়ে আলোচনাৰ পাতনি মেলিলে, সুধাংশু দাই আলোচনা কৰিলে, খুব ভাল লাগিছে পৰিৱেশটো। আচলতে এই পৰিৱেশটো মানে আজিৰ পৰিৱেশটো বা এই যিখিনি পৰিৱেশ, এই পৰিৱেশখিনিক ওপৰত নিৰ্ভৰ কৰি আমাৰ ভৱিষ্যত পৰিৱেশবিলাক, পৃথিৱীখনৰ ভৱিষ্যত অৱস্থাটো কল্পনা কৰিবলৈ বৰ মন যায়। এই যে আজি কীৰ্তনবিলাক হৈছে, এই যে ডেকা ল'ৰাখিনি এইখিনিত বহি আছে, হয়তো 15-20 বছৰ বয়সীয়া ল'ৰাখিনি কীৰ্তনত মানে উদ্যাম কীৰ্তন, উদ্যাম নৃত্য, যি কীৰ্তনত মানে এই যে আমাৰ সমাজখনত, আমি যিখন সমাজত বাস কৰিছোঁ, সেই সমাজখনত কিন্তু আজি ডাঙৰ সমস্যা সেই বস্তুটো। শব্দটো হৈ আছে, অলপ গণ্ডগোল হৈছে, কথাখিনি কোনে নহয় নে আজিৰ সমাজৰ যিটো চিটুৱেশ্যন, সমাজৰ যিটো ভয়াৱহতা, আজি মাক দেউতাকবিলাকে প্ৰতি মুহূৰ্তত যিটো কষ্টত মানে যিটো মানসিক উদ্বিগ্নতালৈ থাকিব লগা হৈছে, গোটেই সমাজত যিটো অৱস্থা পৰিলক্ষিত হৈছে। এই যে টিভিবিলাকত নিউজ, কালি পুত্ৰৰ এটা নিউজ, পুত্ৰৰ হাতত পিতৃৰ হত্যা, ইমান নিগেটিভ নিউজ। পুত্ৰৰ হাতত পিতৃৰ হত্যা, পুত্ৰৰ হাতত মাতৃৰ হত্যা, মানে আমাৰ বৃদ্ধাশ্ৰমৰ অৱস্থা, এই যিখিনি নিউজ, এই নিউজখিনিয়ে মানে এইখিনি মই জাষ্ট উদাহৰণ কৰিছোঁ। সমাজৰ যিটো এটা ভয়াৱহতা, আমাৰ ভৱিষ্যত যুৱ প্ৰজন্মৰ মানে যিটো ভয়াৱহতা সন্মুখত আহি আছে, আমি দেখা পাইছোঁ। এই যে সৎসংগই, মই সৎসংগ আৰু বাকী সমাজখনৰ মাজভাগত থিয় হৈ দুয়োটাকে কেতিয়াবা লক্ষ্য কৰোঁ যে এই সমাজখন কেনি গৈছে আৰু সৎসংগে আজি সমাজক কেনি লৈ আহিছে। এই যে সৎসংগৰ যিটো পৰিৱৰ্তন, আজি এই ডেকা ল'ৰাবিলাক যিখিনি ইয়াত যিখিনি মানুহ আছোঁ, মাসকল আছে, মাসকলৰ বাদ দি বাকী কিন্তু বুঢ়া মানুহ আমি বোধ কৰি 4-5জন আছোঁ, বাকীখিনি চব ডেকা ল'ৰা। এই যে ডেকা ল'ৰাবিলাকে প্ৰভুক লৈ ব্যস্ত হৈ পৰিছে, প্ৰভুক লৈ মত্ত হৈ উঠিছে, প্ৰভুক খুচি কৰিবৰ কাৰণে মানে নিজকে সমৰ্পণ কৰিছে। এইটো যে কিমান সাংঘাতিকভাৱে এটা সুন্দৰ দেশখনৰ উন্নয়নৰ চিন্তন, দেশখনৰ প্ৰগতিৰ চিন্তন, সমাজৰ উন্নয়নৰ চিন্তন। আৰু এইটো সম্ভৱ কেনেকৈ হ'ল? এই সম্ভৱটো হৈছে আমাৰ শুভেন্দু ভাই কৈ গৈছে, এইবাৰ শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰই যিটো ধাৰা দিলে, যিটো ধাৰা দিছে, কি তেওঁ নিজে কৈ গ'ল যে ইষ্টগুৰু পুৰুষোত্তম প্ৰতীকগুৰু বংশধৰ ৰেত শৰীৰে চুপ্ত থাকে জ্ঞান্ত দিনে নিৰন্তৰ। এই বস্তুটো সম্ভৱ হৈছে কেৱল সেই আচাৰ্য পৰম্পৰাৰ মাধ্যমেদি। আজি আমাৰ অসম বুলি নহয়, সমগ্ৰ ভাৰতবৰ্ষ, সমগ্ৰ বিশ্বত এই যি ধৰ্মীয় ভাৱধাৰা, অৰিজিন প্ৰবক্তাসকলে, ধৰ্মৰ প্ৰবক্তাসকলে যিটো ভাৱধাৰা দিছিলে, সেই ভাৱধাৰা কিন্তু ক'তো বৰ্তি থকা নাই, ক'তোৱেই বৰ্তি থকা নাই। কিয়? আচাৰ্যৰ অনুপস্থিতি। আচাৰ্যৰ বৰ্তমানত গুৰুৱে দিয়াখিনি বিক্ষিপ্ত হৈ যায়, বিচ্যুত হৈ যায়। সমাজত গুৰুৱে যিটো দি গ'ল, সেইটো কিন্তু সামাজিকভাৱে প্ৰতিফলিত হ'বলৈ পিছৰ পৰ্যায়ত সুযোগ নাথাকে। এবাৰ ঠাকুৰক প্ৰশ্ন কৰিছিলে, ঠাকুৰক এজনে প্ৰশ্ন কৰিলে, ঠাকুৰ যে আগৰ মহাপুৰুষবিলাকে তেওঁলোকৰ জীৱনকালত যিবিলাক ঘটনা বা তেওঁবিলাকে যিবিলাক কথা কয়, সেই কথাবিলাক তেওঁ জীৱনদশাত কিন্তু লিপিবদ্ধ হোৱা নাই। তেওঁৰ মৃত্যুৰ পিছত, তেওঁ মহাপ্ৰয়াণৰ পিছত বাকী ভকতবিলাকে, বাকী সংঘবিলাকে সেই কথাবিলাক লিপিবদ্ধ কৰিছিলে, কিতাপ উলিয়াইছিলে। কিন্তু আপুনি যিখিনি বাণী দিছে, সেই বাণীখিনি লিখাই আকৌ নিজে পঢ়ি আকৌ ছাপাৰ ব্যৱস্থা আপুনি থাকোঁতে কৰাইছে। কথাটো কিয় কৰিব লগা হৈছে? তেতিয়া ঠাকুৰে একো নামাতি পেলাই দেখিলে ওচৰতে কেইজনমান মানুহ গৈ আছে, কেইজন মানুহে আশ্ৰম চাবলৈ আহিছিলে। চাবলৈ আহি ঠাকুৰ বোধত বহি আছে, প্ৰায় কাষেদি প্ৰায় 10-15জন মানুহ গৈ থকা দেখি তেওঁলোকক মাতিবলৈ ক'লে। তেওঁলোকক মাতিবলৈ কোৱাৰ পিছত তেওঁলোকক সুধিলে, আপোনালোক ক'ৰ পৰা আহিলে, কি কথাবিলাক সুধিবলৈ যেতিয়া দিলে, তেতিয়া তেওঁলোকে ক'লে যে আমি আমুকৰ দিনক ক'লে ক'ৰ পৰা আহিলে, বোলে কিয় আহিছিলে? না, আশ্ৰম চাবলৈ আহিছিলোঁ, ঠাকুৰ সম্পৰ্কত জানিবলৈ আহিছিলোঁ। ঠাকুৰ সম্পৰ্কত কি জানিলে? এই যে কি জানিলে যেতিয়া প্ৰশ্ন উঠিলে, সেই যিমানখিনি মানুহ তাত আছিলে প্ৰত্যেককে জনাৰ ধাৰণাটো বেলেগ বেলেগ বৰ্ণনা কৰিলে। একেজন ঠাকুৰে একেখন আশ্ৰমতে একে সময়তে আটাইকেইজনে জানিলে, কিন্তু প্ৰত্যেকৰ জনাৰ ধৰণটো বেলেগ বেলেগ হ'ল। ঠাকুৰে ক'লে, চা, মই থাকোঁতেই যদি এই প্ৰতিটো কথাই মানে এটা কথা 7জনে 7 মতে জানে, 7 ধৰণে জানে, তে মোৰ মৃত্যুৰ পিছত মই যেতিয়া নোহোৱা হ'ম, তেতিয়া সেই কথাবিলাক কি হ'ব? সেইকাৰণে যাতে মই যিবিলাক কথা কৈছোঁ, সেই কথাখিনি যাতে বিচ্যুত নহয়, ডেভিয়েটেড নহয়, সেইকাৰণে মই নিজে কৈছোঁ, লিখাইছোঁ, চাইছোঁ, আৰু মই মানে
সাহিত্যিক প্ৰমাণিত কৰি তাৰপিছত মই পাহাৰত দিবলৈ দিছোঁ যাতে সংৰক্ষিত হৈ থাকে, ডেভিয়েটেড হৈ নাথাকে। আৰু সেই যে ডেভিয়েশ্যনটোৰ লগতে এই যিটো তেওঁৰ আদৰ্শটো, সেই আদৰ্শটোক বাস্তৱভাৱে সমাজত প্ৰতিপন্ন কৰিবৰ কাৰণে তেওঁ যিটো ব্যৱস্থা দি গ'ল আচাৰ্য পৰম্পৰা, এই আচাৰ্য পৰম্পৰাটো চব শ্ৰীমন্ত শংকৰদেৱৰ যিখিনি আদৰ্শ আছিলে আজি কিন্তু অসমীয়া সমাজত সেই আদৰ্শ নাই। কিয় শ্ৰীমন্ত শংকৰদেৱৰ পিছত তেওঁৰ শিষ্য মাধৱদেৱ আচাৰ্য হিচাপে তেওঁ দায়িত্ববিলাক লৈ লৈছিলে, তেওঁক দায়িত্ব দি গৈছিলে। কিন্তু মাধৱদেৱৰ পিছত শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শত আৰু কোনো আচাৰ্য নাই। শ্ৰীমন্ত শংকৰদেৱে দি গ'ল, যিখিনি দি গ'ল সেইখিনি কৰি এতিয়া শুদ্ধভাৱে অসমৰ সমাজত নাই। সেইটো অকল শংকৰদেৱৰ ক্ষেত্ৰতে নহয়, চৈতন্যদেৱ হওক, ৰামকৃষ্ণদেৱ হওক, নেকি ভাই ভুল কৰিছে নেকি? প্ৰত্যেকজন মহাপুৰুষে যিহেতু বৰ্তমান আদৰ্শ নাই, প্ৰত্যেকটো বস্তুৱেই কিন্তু প্ৰত্যেকটো আদৰ্শ, প্ৰত্যেকটো মতাদৰ্শ বিচ্যুত হৈ গৈছে। এইবাৰ ঠিক ঠিকভাৱে ধৰি ৰাখিবৰ কাৰণে তেওঁ এইবাৰ ঠাকুৰে কি গ'ল, তেওঁ ক'লে ইষ্টগুৰু পুৰুষোত্তম প্ৰতীকগুৰু বংশধৰ ৰেত শৰীৰে চুপ্ত থাকে জ্যান্ত তেনেও তেওঁ এই বংশধৰ মাধ্যমেদি আবহমানকালৈকে জীৱন্ত হৈ থকাৰ প্ৰতিশ্ৰুতি দি গ'ল। আৰু আমি আমাৰ জীৱন দশা আমি জীয়াই থাকোঁ দেখিলোঁ যে শ্ৰী শ্ৰী ঠাকুৰ তেওঁ আকৌ পৃথিৱীৰ বুকুত আহিলে, কি ৰূপত আহিলে? তেওঁ তৃতীয় পুৰুষ পূজ্যপাদ দাদা ৰূপে। তেওঁ ক'লে আমি আমাৰ থাৰ্ড জেনেৰেশ্যনে ইনহেৰিট কৰোঁ, থাৰ্ড জেনেৰেশ্যনে ইনহেৰিট কৰোঁ। তেওঁ থাৰ্ড জেনেৰেশ্যনত পূজ্যপাদ দাদা হৈ আহিলে। দাদাই ক'লে যে আমি ঠাকুরের নাতি যে নীতি মেনে চলে, যে আমি যেটা না ঠাকুর বলছিলেন আমি থার্ড জেনারেশনে ইনহেরিট করবো, কিন্তু আমি যেটা বলি আমার নাতি অবিন ওই কিন্তু সব কিছু করবে। আমি যত শক্তি নিয়ে আসছে আমাকে বেশি, আমার সে বেশি শক্তি নিয়ে বাবাই আসছে, বাবাই সে বেশি শক্তি নিয়ে অবিন আসছে। বুঝবার দাদাই বলে তোমরা যদি আমাদেরকে তিনজন দেখছো, আমরা কিন্তু তিনজন নয়, আমরা তিনজন মিলে একজন, আমি বাবাই অবিন তিনজন মিলে কিন্তু একজনেরই বিভিন্ন রূপ। দেখছক আমি ইমান সৌভাগ্যবান যে আমাৰ ঠাকুৰজন তেওঁ নাতি হৈ আজুনাতি হৈ পৰিণতি হৈ আমাৰ সন্মুখত প্ৰতিটো জেনেৰেশ্যনক গাইড দিব পৰাকৈ তেওঁ পৃথিৱীৰ বুকুত প্ৰতি মানে জেনেৰেশ্যন ৱাইজ তেওঁ অৱস্থান কৰিছে। আৰু তেওঁলোকক গাইড হিচাপে লৈ আমিবিলাক আমাৰ পিছৰ গুৰু আমাৰ যুৱ সমাজক আমি আগবঢ়াই লৈ যাব পৰাকৈ আমি নিৰ্ভৰতা আমি নিৰ্ভৰ কৰিব পৰা হৈছোঁ, নিৰ্ভৰতাৰ সন্মুখীন হ'ব পাৰিছোঁ সাহসেৰে। আজি সৎসংগীবিলাকে আমাৰ ল'ৰা ছোৱালীক আমি চিন্তা কৰিব নালাগে, মোৰ ল'ৰাটো জুৱাৰী হ'ব নেকি, মোৰ ল'ৰাটো ড্ৰাগছ খাব নেকি, মোৰ ল'ৰাটোৱে সমাজত বেয়া কাম কৰিব নেকি, মোৰ ল'ৰাটোৱে ৰেপ কৰি জেলত যাব নেকি, অন্তত আমি সৎসংগীবিলাকে চিন্তা কৰিব নালাগে। যদিহে আমি আমাৰ সন্তানবিলাকক আচাৰ্যমুখী কৰি তোলোঁ, আমাৰ সন্তানবিলাকক যদি পূজ্যপাদ আচাৰ্যদেৱৰ চপতাও পূজ্যপাদ গোবিন্দদাক অনুসৰণ কৰিবলৈ যদি প্ৰেৰণা দিওঁ, তেওঁলোকক ভাল পাবলৈ যদি শিকাওঁ, আমি আমাৰ বংশধৰক লৈ আৰু চিন্তা কৰিব নালাগে। যে বাকী আমি সেইকাৰণে প্ৰতিপত্তিকে অন্তত প্ৰত্যেকজন সমাজত আমি যিসকলে দীক্ষা লৈছোঁ, যিসকলে ঠাকুৰক বুজিছোঁ, সেইসকলে বাকীসকলক সেই কথাখিনি বুজাই জীৱন্ত আদৰ্শ অবিহনে আমি এখন সুন্দৰ সমাজ পাব নোৱাৰোঁ। প্ৰতিটো কথাই সৰু সৰু কথা, সময় নাই মই বেছি দেৰি নকৰোঁ। আজি চব এই যে যিটো আচাৰ্য ধাৰা, আচাৰ্য যিটো দেখায় আজি আমাৰ সমাজত মোৰ ইমান অসুবিধা লাগে। মই অফিচত যেতিয়া থাকোঁ বা যিকোনো সমাজত যেতিয়া থাকোঁ, সৰু সৰু কথাবিলাক মন কৰিবচোন, কাৰোবাৰ পানী লাগিলে হাঁচিয়ালে নাকটোতো নধৰোঁ, আহি পেলাই হয়তো গোটেইখিনি সংক্ৰমিত হয়। মই হাঁচিয়াবলৈ শিকিছিলোঁ কাৰোবাৰ জানে পূজ্যপাদ আচাৰ্যদেৱৰ পৰা। তেওঁ যেতিয়া আমাৰ পানী লাগিছিলে, তেওঁ চৰ্দি হৈছিলে, মই যেতিয়া দেওঘৰত গৈছোঁ, আমি দেওঘৰত গৈছোঁ, তেওঁ হাঁচিয়াইছে কেনেকৈ জানে, তাঁতৰ তলত পুৰু তাঁতৰ তলত নাকটো সোমায়। মই তেওঁৰ হাঁচিটোৱে যাতে হাঁচিটোৰ যিখিনি বীজাণু সেইখিনি যাতে আগক সংক্ৰমিত নকৰে, কিমানলৈকে আমাক তেওঁলোকে শিকাইছে। সেয়ে হ'ল আচাৰ্য, কেনেকৈ শ্ৰেষ্ঠজনক শ্ৰদ্ধা কৰিব লাগে। আজি পূজ্যপাদ আচাৰ্যদেৱ যেতিয়া তাত বহি থাকে, পূজ্যপাদ গোবিন্দদা কিন্তু তলত বহে, মাটিত বহে। আমাৰ যেতিয়া সন্তানসকলে দেখিব, সিহঁতে আহি বুজিব আমাৰ মা দেউতাসকলক কেনেকৈ শ্ৰদ্ধা কৰিব লাগে। জ্যেষ্ঠজন যেতিয়া ওপৰত থাকে, পূজ্যপাদ আচাৰ্যদেৱ যেতিয়া ওপৰত থাকে, পূজ্যপাদ পূজনীয় কিন্তু দিনকেইটাও তলত বহে, চিপাহীটাও তলত বহে। মানে জ্যেষ্ঠজনক কেনেকৈ শ্ৰদ্ধা কৰিব লাগে, পিতৃ মাতৃক কেনেকৈ শ্ৰদ্ধা কৰিব লাগে, প্ৰতিটো বস্তু ইমান সুন্দৰভাৱে আচাৰ্য জীৱন্ত আচাৰ্যই আচৰণশীল হ'ল, মানে আচৰণ কৰি আমাক যিখিনি শিকাইছে, সেই শিকাৰ লগত যদি সেই শিকোৱা এই যিটো ব্যৱস্থা, এই ব্যৱস্থাৰ লগত যদি আমি আমাৰ জেনেৰেশ্যনবিলাকক যুক্ত কৰি দিওঁ, আমি প্ৰত্যেকে নিজৰ
নিজৰ ল'ৰা, নিজৰ ছোৱালী, নিজৰ নাতি, নিজৰ নাতিনীবিলাকক যেতিয়া পূজ্যপাত অভিনেতাৰ লগত যুক্ত কৰি দিওঁ, পূজ্যপাত আচাৰ্যদেৱৰ ওচৰত পঠাওঁ, আমি আৰু আমাৰ ভৱিষ্যত বংশধৰক লৈ চিন্তা কৰিব নালাগে যে আমি কিমান সুন্দৰ জীৱনৰ অধিকাৰী হ'বলৈ সুযোগ পাইছোঁ, কিমান সুন্দৰ সমাজৰ সুন্দৰ অংশীদাৰ হ'বলৈ সুযোগ পাইছোঁ। আৰু সেইটো কেনেকৈ সম্ভৱ হ'ব? একনিষ্ঠ মানে আচাৰ্যৰ ওচৰত একনিষ্ঠভাৱে তেওঁৰ প্ৰতি যদি আমি চাৰেণ্ডাৰ কৰোঁ, তেওঁৰ প্ৰতি চাৰেণ্ডাৰ কৰি পূজ্যপাত অভিনেতাৰ মতে যদি মোৰ পিছৰ জেনেৰেশ্যনক চলিবলৈ প্ৰেৰণা দিওঁ, যে আমি সুন্দৰ বংশৰ নিজে এটা সুন্দৰ বংশৰ অধিকাৰী বুলি আমি গৌৰৱৰ অধিকাৰী হ'ব পাৰিম। যি নহওক সময় হৈ গৈছে, জৰাইহে সময় হ'ল। সকলোলৈকে মই বহুত ধন্যবাদ জনাইছোঁ। আজি ইমান সুন্দৰভাৱে আপোনালোকৰ সভাপিছে খুব সুন্দৰ এটা সফলৰ আয়োজন হ'ল। আমাৰ শুভেন্দু ভাই কৈছিলে যে এইখিনি নিৰ্দেশ পূজ্যপাত অভিনেতাৰ নিৰ্দেশতে হৈ উঠিছে। এতিয়া মই শুভেন্দু ভাইক কৈছোঁ, সেইদিনাও আমাৰ কনফাৰেঞ্চত কৈছিলোঁ যে ইয়াত আমি 7 বছৰ কৰিলোঁ, মানে এই বাঁশবাৰীত কিন্তু 7 বছৰ কৰিছোঁ। এতিয়া মই তেনেকুৱা কৈছোঁ পিছৰ বাৰ পিছৰ বছৰ বুলি নহয়, বেলেগ বেলেগ জেগাত আমি কেতিয়াবা হয়তো বাইপাছত কৰিলোঁ, কেতিয়াবা তৰাজনত কৰিলোঁ, কেতিয়াবা মাছৰ হাতত কৰিলোঁ, বিভিন্ন জেগাত অন্ততঃ আমি গোটেই টাউনশ্বিপত যাতে অন্ততঃ প্ৰভুৰ যাজন কৰাৰ যাতে সুযোগ পাওঁ, তেওঁ আদৰ্শবিলাক যাতে প্ৰতিষ্ঠা কৰাৰ সুযোগ পাওঁ, তাৰ কাৰণে আমি এই সুযোগটো লৈ জেগাটো সলনি কৰি যাতে আমি আকৌ এনেকুৱা সুন্দৰ সুন্দৰ অনুষ্ঠান প্ৰতি বছৰে কৰিব পাৰোঁ। তাৰ কাৰণে মই তেওঁলোককো অনুৰোধ জনাই উদ্যোক্তাসকলৰ এই ইমান সুন্দৰ উদ্যোগ, খুব সুন্দৰ সৎসংগ আয়োজন কৰি তাৰ কাৰণে মই তেওঁক ধন্যবাদ জনাইছোঁ। পৰম পিতাৰ চৰণত তেওঁলোকৰ দীৰ্ঘায়ু কামনা কৰি, আপোনালোকৰ সৰ্বাংগীন মংগল কামনা কৰি মই আলোচনা ইমানতে শেষ কৰিছোঁ। জয় গুৰু।